নমস্কাৰ বন্ধু বান্ধৱীসকল, জব নিউজ অসম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, ইতিমধ্যে CTETৰ ৰিজাল্ট ঘোষণা কৰিছে। আপোনালোকে CTETৰ ৰিজাল্ট কেনেদৰে চাব সেই বিষয়ে মই এটা ভিডিঅ' বনাবলৈ লৈছোঁ। আপোনালোকে এতিয়ালৈকে যদি জব নিউজ অসম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আগন্তুক নতুন নতুন জব নটিফিকেশ্যন আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। তেনেহ'লে বন্ধুসকল, আপোনালোকৰ মোবাইলৰ ব্ৰাউজাৰত যিকোনো ব্ৰাউজাৰ, ক্ৰম ব্ৰাউজাৰ হওক বা যিকোনো ব্ৰাউজাৰ এনেদৰে গুগল খুলি ল'ব। গুগল খুলি লৈ ইয়াতে আপোনালোকে চাৰ্চ কৰিব CTET বুলি। CTET বুলি সার্চ কৰাৰ লগে লগে ইয়াতে এনেদৰে এটা ইণ্টাৰফেচ আহি যাব। ইয়াতে আপোনালোকে চাব পাৰিছে যে CTET বুলি দিয়া আছে। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেদৰে এটা ইণ্টাৰফেচ আহি যাব। এই ইণ্টাৰফেচত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। তলত আহি পেলাই ইয়াতে লিখা পাব আপোনালোকে CTET ৰিজাল্ট ডিচেম্বৰ 2019। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ খোল খাব। পেজ খোল খোৱাৰ লগে লগে ইয়াতে আপোনালোকে দেখিব পাৰিছে এণ্টাৰ ইয়ৰ ৰোল নাম্বাৰ। ইয়াতে আপোনালোকে এই বক্সত খালী বক্সত ৰোল নাম্বাৰ বহাই এই ছাবমিট বটনত ক্লিক কৰিব। তেনেহ'লে আপোনালোকৰ ৰিজাল্ট আপোনালোকে চাব পাৰিব। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কিবা ভুল ত্ৰুটি হ'লে কমেণ্ট বক্সত জনাই দিব। আৰু আগন্তুক নতুন নতুন জব নটিফিকেশ্যন পাবলৈ জব নিউজ অসম চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া থাকিব, তাৰে পৰা আপোনালোকে ডাইৰেক্ট এই পেজত আহি আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। ধন্যবাদ। জয় আই অসম।